हेलो गाइज কি খবৰ সকলো ভালে আছে বহুত দিনে হল ভিডিও বনোৱা নাছিলো তো আজি ভাবিলো কি এটা সৰু সৰু ভিডিও স্টাৰ্ট কৰি দিও তো গাইজ এতিয়া ভাদ মাহ চলি আছে তো আমাৰ গাঁৱৰ নামঘৰত গাঁৱৰ গোপিনী সকলে একেলগে দিনত গোপিনী নাম গায় আৰু সন্ধিয়া হলে আমাৰ গাঁৱৰ ৰাইজে মিলি পেলাই ভাগৱত পাঠ কৰি আছে তো ভাবিলো কি আজি সেই ভাগৱত পাঠতে মই মানে আমাৰ ঘৰৰ পৰাই ভাবিলো কি আজি অকনমান চাহ অকন খুৱাম বুলি তো গাইজ এতিয়া বাৰু 11 বাজি গ'ল যেহেতু মই অলপ বজাৰ আছিল কৰিবলগীয়া বজাৰ কৰি মেলি আহিলো তো বজাৰলৈ যাওঁতে মই ভিডিঅ' কৰা নহ'ল যেহেতু ইমান গৰম ওলাই যাবলৈকে মন নাযায় তথাপিও উপায় নাই যাব লাগিবই গতিকে সোনকালে গৈ কিনি আমি আহিলো তো সেইকাৰণে ভাবিলো কি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আজি দিনটোনো মই কি কৰোঁ ক'ত যাওঁ আপোনালোকক সকলোকে দেখাই যাম তো যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে চাগে ভাবিছে মই একদম চাদৰ মেখেলা পিন্ধি কৰি পেলাই এতিয়া ক'লে যাওঁ তো আজি মই মানে এতিয়া যাম আমাৰ যে কৈছোঁ নামঘৰৰ গোপিনী নাম তাতে মোৰ ভিডিঅ'ত আপোনালোকে দেখিয়ে থাকে হিমাদ্ৰী মোৰ ভণ্টি হয় তো হিমাদ্ৰীহঁতৰ আজি ইয়াত শৰাই দিছে গোপিনী নামত তো মই এতিয়া তালৈ যাম ওলাই কৰি আছোঁ তো সিহঁত আহি পোৱাহি নাই সিহঁত আহি পালে আমি যাম তালৈ তো একদম চাদৰ মেখেলা পিন্ধি ইমান গেলা গৰমত একদম বহুত অশান্তি লাগে কিন্তু নামঘৰ বুলি ক'লে যাবলৈ মনো যায় তো সেইকাৰণে একদম ওলাই কিনি ৰেডি হৈ গ'লোঁ তো এতিয়া সিহঁত আহক আহিলে মই যাম নামঘৰলৈ তো ঠিক আছে চাই থাকিব ভিডিঅ'টো মই আপোনালোকক দেখাই যাম তো গাইজ হিমাদ্ৰীহঁত আহিছে তো আমি যাওঁ এয়া আমাৰ বাইটি ওলাই কৰি ৰেডি নামঘৰত যাবলৈ তো নামঘৰ বেছি দূৰৈত নহয় আমাৰ ঘৰৰ চোতালতে আছে নামঘৰ আমি ওলাই ৰখি আছোঁ এতিয়া ফোন কৰিছে তাহাঁত আহিছে তো আমি যাওঁ তো যদি পাৰোঁ মানে লাজো লাগে ন ভিডিঅ' কৰি থাকিবলৈ নামঘৰত গৈ ভালো নালাগে তো যদি পাৰোঁ মানে অকণ দেখাম আৰু ভিডিঅ'টো তো চাই থাকিব গাইজ আমি ওলাইছোঁ এয়াই আমাৰ নামঘৰ এইভাগে আমাৰ নামঘৰ ভাগ এয়া আইসকলে নাম গাই আছে নামঘৰ আমি পালোহি আহিলোঁ মাইনা হাই দে আমাৰ মুনু নীলাক্ষীবা তো এয়া চাহ দিছে দি শেষ হোৱাই নাই বাৰু তো ঠিক আছে গাইজ দেখাই যাম যিমান পাৰোঁ তো এতিয়া এয়া চাহ দিলে সকলোৱে এতিয়া খাওঁ চাহ হেল্ল' গাইজ নামঘৰৰ পৰা আহি পালোহি তো ভিডিঅ'টো আজি ইমানতে সামৰি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব শুভৰাত্ৰি